অসমত উপস্থিত হল মল্ল যুঁজাৰু দ্য গ্ৰেট খালী। বানাক্ৰান্তৰ কাষত থিয় দিছেহি WWEৰ প্ৰাক্তন তাৰকা মল্ল যুঁজাৰু দ্য গ্ৰেট খালী। অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ তেওঁ নিজেই অসমত উপস্থিত হৈছে। বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি তেওঁ আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত খাদ্য, খোৱা পানীৰ লগতে ফেন, চকী ইত্যাদি বিতৰণ কৰে। এই সন্দৰ্ভত দ্য গ্ৰেট খালীয়ে সংবাদ মাধ্যমৰ আগত কয়, অসমৰ মানুহৰ এই দুৰ্দশা দেখি মোৰ খুব কষ্ট হৈছে। এই কঠিন সময়ত মই অসমবাসীৰ লগত আছো আৰু মোৰ সাধ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা কৰিছো। তেওঁ দেশৰ অন্যান্য প্ৰান্তৰ লোকসকলকো অসমৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। বিশ্ববিখ্যাত প্ৰাক্তন তাৰকা দ্য গ্ৰেট খালীৰ এই মানৱীয় পদক্ষেপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু বানপীড়িত ৰাইজেও তেওঁক কাষত পাই কিছু সকাহ অনুভৱ কৰিছে। মল্ল যুঁজাৰু দ্য গ্ৰেট খালীৰ এনে মহান কামৰ প্ৰতি শ্ৰদ্ধা জনাই আপুনিও আজিৰ বাতৰিটোত অন্ততঃ এটাকৈ লাইক কৰক আৰু শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বত ভাইৰেল কৰি দিয়ক। চাওঁ আজি অসমৰ কিমানজন অসমীয়াই সহায়ৰ প্ৰতিদান হিচাপে দ্য গ্ৰেট খালীক কমেণ্টত ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক রিপোর্ট নীলফামারী ভয়েস।